গাড়ীখন যেনি তেনি ঘূৰিছে। প্ৰথমে সোমাই গ'ল পথাৰত। তাৰ পিছত তীব্ৰ বেগেৰে ওলাই আহিল আকৌ ৰাজপথলৈ। ৰাইজ আতংকিত। আচলতে চালকজনে কৰিছে কি? ৰেল লাইনৰ কাষৰ পথটোৰে তীব্ৰ বেগেৰে আকৌ অহা যোৱা কৰিছে গাড়ীখন। কোনেও একো ধৰিব পৰা নাই আচলতে হৈছে কি। অৱশেষত গাড়ীখন ৰল। চালকজন ভালকৈ থিয় হৈ হ'ব নোৱাৰে। দুই এজনে আকৌ তেওঁৰ কাষলৈ আহি চেলফিও ল'লে। কিন্তু কোন তেওঁ? ঘটনা গোলাঘাটৰ জামুগুৰিৰ সুৰাসক্ত বালি মাফিয়াই দিন দুপৰতে তাণ্ডৱ চলালে ৰাজপথত। নাম তেওঁৰ ৰোহিণী কুমাৰ গগৈ। সুৰাৰাগীত সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাই পশুধনক হত্যা কৰাৰ লগতে CISFৰ বাহনতো খুন্দা মাৰে তেওঁ। অৱশেষত ৰাইজৰ খবৰত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী উপস্থিত হৈ আটক কৰে বালি মাফিয়া ৰোহিণী কুমাৰ গগৈ। আৰক্ষীয়ে ৰোহিণী গগৈৰ পৰা জব্দ কৰে এটা .22 পিষ্টল। ধৃত ৰোহিণী গগৈ এতিয়া জামুগুৰি থানাৰ আলহী। এফালে বালি মাফিয়াৰ তাণ্ডৱ ৰাজপথত, আনফালে একাংশ বালি মাফিয়াৰ সন্ত্ৰাস নৈৰ পাৰত। বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল বৰতাৰীত দিনে ৰাতিয়ে চলিছে অবৈধ বালি খনন। যোৱা বছৰৰ পৰাই মানা নদীৰ ব্ৰিজ যে আছে, ব্ৰিজৰ কাষত নিচেই কাষতে বালি খনন কাৰ্য চলাই আছে। বন বিভাগক মাইনাছ কৰি চলাই আছে। এইকাৰণে চলাই আছে, আমি ক'ব পাৰিছোঁ যে ইমান দিনৰ পৰা চলাই থকাৰ সত্ত্বেও কিয় এই বালু মাফিয়া খনন কিয় বন্ধ হোৱা নাই আজিলৈকে। এই বালি মাফিয়াৰ লগত বন বিভাগৰ লগতে প্ৰশাসনৰ একাংশ লোক জড়িত থকাৰ অভিযোগ আনিছে ৰাইজে।